নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে লৈ আহিছোঁ কেইটামান মহান লোকৰ মহান বাণী, যি বাণীয়ে তোমালোকৰ জীৱন সলনি কৰিব পাৰে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সফল যেতিয়া হ'বা তেতিয়া আনক সলনি কৰাৰ পৰিৱৰ্তে নিজক সলনি কৰিবলৈ চেষ্টা কৰিবা। জীৱনত কিবা এটা উন্নতি কৰিবলৈ হ'লে জ্ঞানীৰ লগত ফুৰিবা, মূৰ্খৰ লগত নহয়। প্ৰকৃত অভাৱী সেইজন যিজন টকাৰ ধনী হ'লেও মনৰ ধনী নহয়। কল্পনাৰ সাগৰত ডুবি নহয়, বাস্তৱতাৰ নৈত সাঁতুৰিব শিকক, তেনে জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰিবা। প্ৰতিদিন এই 4টা লাইন ক'ব। 1 নম্বৰ মই শ্ৰেষ্ঠ, 2 নম্বৰ মই কৰিব পাৰোঁ, 3 নম্বৰ ঈশ্বৰ মোৰ লগত আছে, 4 নম্বৰ মই জয়ী। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু চেনেলটোত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা। ধন্যবাদ। জয় আই অসম।